নমস্কাৰ, মই ডেকা ফাৰ্মিং। মই আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এণ্ড্ৰইড মোবাইলেৰে কেনেকৈ ভিডিঅ' এডিটিং কৰিব আৰু কি এপছ ব্যৱহাৰ কৰিব। মই আজি যিটো এপছৰ বিষয়ে জনাব গৈ আছোঁ, এইটো এপছ ব্যৱহাৰ কৰিলে আপুনি ভিডিঅ' এডিটিং কৰিবলৈ বহুত সুবিধা আৰু বহুখিনি সহজো পাব। ঠিক আছে বন্ধুসকল, সকলোখিনি ছিষ্টেম এই এপছটোত আছে। মই গোটেইখিনি ছিষ্টেম আপোনালোকক ভালদৰে বুজাই দিম। তাৰ আগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। তলৰ ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বুটামটো টিপি দিয়ক, কিয়নো এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকে পাই থাকিব। আহক বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ এই ভিডিঅ'টি। প্ৰথমে কি কৰিব বন্ধুসকল, প্লে ষ্ট'ৰ আছে। প্লে ষ্ট'ৰত আপুনি ক্লিক কৰিব। প্লে ষ্ট'ৰত ক্লিক কৰাৰ পিছত গুগল প্লে ওলাইছে। গুগল প্লেত আপুনি চাৰ্চ কৰক কাইন মাষ্টাৰ আহি গৈছে। কাইন মাষ্টাৰ আপুনি চাৰ্চ কৰক। মই ইয়াত ইনষ্টল নকৰোঁ, মোৰ আগতে ইনষ্টল কৰা আছে। ঠিক আছে, তেনেহ'লে মই বেক হৈ যাওঁ। বেক হৈ গৈ মই কাইন মাষ্টাৰ অন কৰোঁ। কাইন মাষ্টাৰ অন কৰিলোঁ। মাষ্টাৰ অন হৈ গ'ল। এই যে দেখিছে আপোনালোকে প্লাছ চিনটো, তাতে ক্লিক কৰিব। তাৰপিছত ক্লিক কৰিব এমটি প্ৰজেক্ট অপেন হৈ গ'ল। ইয়াত আপুনি অপশ্যন 4টা দেখিছে: মিডিয়া ব্ৰাউজাৰ, লেয়াৰ, অডিঅ' আৰু ভইচ। আপুনি মিডিয়া ব্ৰাউজাৰত ফাৰ্ষ্ট টাইম ক্লিক কৰিব। ক্লিক কৰি আপুনি যিকোনো এটা ভিডিঅ' চিলেক্ট কৰক। ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' চিলেক্ট কৰক। এইটো ভিডিঅ' লৈ লৈছোঁ। এই ভিডিঅ'টো লৈ লৈছোঁ। ঠিক আছে বন্ধুসকল, ওপৰত এইটো ক্লিক কৰি দিয়ক। এতিয়া প্লে কৰি চাওক। ঠিক আছে, এতিয়া আপুনি লেয়াৰ যাব। লেয়াৰত এইবিলাক অপশ্যন দেখিছে। আপুনি দেখিছে টেক্সট ক্লিক কৰিব। আপুনি যদি ভিডিঅ'ৰ ষ্টাৰ্টিঙত কিবা টেক্সট লগাব খুজে লগাব পাৰিব। মই লগাইছোঁ হেৰি স্মুথ সং, SONG, ভেৰি স্মুথ সং। অ'কে কৰি দিলোঁ। ঠিক তেনেকুৱা কৰি আপুনি দি দিব পাৰিব। তাৰপিছত এই টেক্সটটোত আপুনি কালাৰ কৰিব পাৰিব। য়েলো কালাৰ চিলেক্ট কৰিছোঁ, য়েলো হৈ গ'ল। যিকোনো কালাৰ চিলেক্ট কৰিব পাৰিব। তাৰপিছত অ'কে কৰি দিব, হৈ গ'ল। অ'কে, আকৌ প্লে কৰি চাব। প্লে হৈ আছে। ঠিক আছে, ইয়াত যদি আপুনি এইটো কথাত ধ্যান ৰাখিব, ইয়াত আপুনি কোনোবা এটা অংশ আপুনি কাটিব বিচাৰিলে আপুনি কি কৰিব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি কেঁচিৰ তাতে ক্লিক কৰি দিব। ক্লিক কৰি আপুনি স্প্লিট এট প্লে হিট ইয়াত ক্লিক কৰিব। ক্লিক কৰি এনেকুৱা আপুনি দেখা পাব। তাৰপিছত আপুনি কোনফালে আপুনি কোনটোত আপুনি কাটিব, কোন চাইডে কাটিব, সেইটো লক্ষ্য ৰাখিব। আপুনি প্লে কৰি চাইলে গম পাব আপোনাৰ কাটিব লগা। ধৰক মই ইয়াৰ পৰা 3 ছেকেণ্ড বা 2 ছেকেণ্ড কাটিব লগা আছে। ইয়াতে ৰখাই আপুনি কি কৰিব, আকৌ ক্লিক কৰিব। ইয়াত ক্লিক কৰি কেঁচিৰ বুটামত ক্লিক কৰিব। লেফ্ট ট্ৰিম টু লেফ্ট অফ প্লে হিট ইয়াতে ক্লিক কৰি দিব। এই 3 ছেকেণ্ড বা 2 ছেকেণ্ডৰ যিখিনি কাটিবলগীয়া সেইখিনি
নোহোৱা হৈ যাব প্লাছ কাটা যাব ইয়াত আপুনি মাজৰ যিটো গেপ আছে তাতে আপুনি ষ্টাইল দিব পাৰে 3D ট্ৰেন্সিশনছ ইয়াত আপুনি ক্লিক কৰিব বিভিন্ন ধৰণৰ দিব পাৰিব এনেকুৱা হ'ব তাৰপিছত আপুনি এইটো দিব পাৰিব এনেকুৱা ধৰণৰ হ'ব এইটো দিব পাৰিব যিকোনো এটা সিলেক্ট কৰিলো তাৰপিছত কি কৰিব বন্ধুসকল আপুনি এইখিনি কৰাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল আপুনি বেকগ্ৰাউণ্ড আপুনি যিকোনো ভিডিঅ' এটা ইয়াত বাৰু গান আছে এইটো ভিডিঅ' আপোনাৰ ভইচত যাব ইয়াত 0 কৰি দিব তাৰপিছত অকে কৰি দিব এতিয়া প্লে কৰি দিয়ক এই গানটোত ভইচটো অহা নাই তেতিয়া আপুনি যদি যিকোনো ভিডিঅ'ত যদি বেকগ্ৰাউণ্ড মিউজিক লগাব খোজে তেতিয়াহ'লে কি কৰিব ইয়াত ক্লিক কৰিব ঠিক আছে বন্ধুসকল বেকগ্ৰাউণ্ড মিউজিক নহ'লে আপুনি অডিঅ'ত ক্লিক কৰি আপুনি যিকোনো এটা মিউজিক দিব পাৰিব ইয়াত নো কপিৰাইট মিউজিক ডাউনলোড কৰা আছে প্লে কৰি চাইছোঁ এতিয়া মই গানটো শুনি লোৱাৰ পিছত আপুনি প্লাছ চিনটোত মাৰি দিব মাৰিলে সেই গানটো ইয়াতে আহি যাব এতিয়া অকে কৰি দিয়ক আপুনি চাওক এতিয়া প্লে কৰি চাওক আপুনি প্লে কৰি চালে গম পালে হয় এতিয়া ঠিক আছে বন্ধুসকল তাৰপিছত যদি আপুনি বেক একদম লাষ্টত আপুনি আপোনাৰ যদি ভিডিঅ'টো ইউটিউব বা বেলেগ ধৰণৰ ক'ৰবাত ধৰক ইউটিউবত ইউজ কৰে তেতিয়া আপুনি বেক চাইডত আপুনি টেক্সট লিখিব পাৰিব টেক্সটটো ক্লিক কৰি ছাবস্ক্ৰাইব মাই চেনেল বা থেংকছ যিকোনো বস্তু ইয়াতে লিখিব পাৰিব ছাবস্ক্ৰাইব মাই চেনেল অকে কৰি দিব কালাৰ কৰি দিব ৰেড কালাৰ অকে কৰি দিব ঠিক আছে বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব